সেইটো হৈছে এটা সাউথ ইণ্ডিয়ান ৰেচিপি। স্বাস্থ্যৰ কাৰণে ইমান বেয়াও নহয়, কাৰণ ডাঙৰ সৰু সকলোৱে এই বস্তুটো খাই বিৰাট ভাল পায়। হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে মোৰ আন এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া ৰাতিপুৱা 6টা বাজি খোজকাঢ়ি আহিলোঁ আৰু অকণমান এতিয়া ৰেষ্ট লৈ লওঁ। গা পা ধুই ফ্ৰেছ হৈ আপোনালোকৰ লগত পুনৰ কথা পাতি আছোঁ। এতিয়া গা পা ধুই আহি অকণ বহিলোঁ আৰু আমাৰ পিহু উঠিলে। গুড মৰ্ণিং কৈ দিয়া। ইমান ধুনীয়াকৈ হাঁহিছে ৰাতিপুৱাই ৰাতিপুৱাই। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং। অঁ, ব্ৰাছ কৰিব লাগিব। তাইৰ টিথটো ব্লেক কালাৰ হৈ আছে, ব্ৰাছ কৰিব লাগিব নাজান। আজিকালি পিহুৱে নিজে নিজে ব্ৰাছ কৰে ন। ইমান দেৰি সামুৰি থাকে ন পাপাই। এতিয়া দুপৰীয়াৰ 1টা বাজিব হ'ল আৰু ভাত বনাবলৈ যাম। আজি ভাত বনোৱাৰ আগতে এটা বস্তু বনাওঁ, আৰু সেইটোৱে আজি মই আপোনালোকৰ আগলৈ এটা ৰেচিপি লৈ আহিছোঁ। আজি মই যোনটো ৰেচিপি লৈ আহিছোঁ সেইটো হৈছে এটা সাউথ ইণ্ডিয়ান ৰেচিপি। সাউথত এইটো মুৰুক্কু বুলি কয়, অসমীয়াত কি কয় মই নাজানো। আপোনালোকে খাইছেনে নাজানো, কিন্তু খাবলৈ বিৰাট ভাল হয় আৰু ডাঙৰ সৰু সকলোৱে এই বস্তুটো খাই বিৰাট ভাল পায়। সেইটোকে আজি মই বনাবলৈ যাওঁ, আৰু কেনেকৈ বনায় সেইটো মই আজি আপোনালোকক দেখুৱাম। এবাৰ ঘৰত বনাই চাব, খাবলৈ খুব ভাল হয়। তেন্তে বলক দেৰি নকৰোঁ, আজিৰ এই সাউথ ইণ্ডিয়ান ৰেচিপিটো আৰম্ভ কৰোঁগৈ। আজিৰ যোনটো ৰেচিপি, সেই ৰেচিপিটো বনাবৰ কাৰণে চাউলৰ গুড়ি লাগিব। সেইকাৰণে মই এই চাউলখিনি তিয়াই থৈছিলোঁ। এইখিনি হ'ল যথেষ্ট সময় তিয়াই থোৱা, আৰু এইখিনি অকণমান টুকি পেলাই পানীখিনি নিগৰিবলৈ দিলোঁ। এতিয়া মই এইখিনি মিক্সিত পিচিম আৰু চাউলৰ আটা বনাই ল'ম। যোনখিনি পিঠাগুড়ি আছিলে, পিঠাগুড়িখিনি খুন্দি হৈ গ'ল। এতিয়া মই এই কেৰাহীখনত 1 কাপ পানী গৰম কৰিম। এই পানীখিনিতে মই আধা চামুচ জিৰা দিছোঁ, গোটা জিৰা, অকণমান আধা চামুচতকৈ কম ৰেড চিলি পাউডাৰ, অকণমান হালধি পাউডাৰ, বেছি নহয়, আধা চামুচতকৈও কমকৈ দিছোঁ, আৰু অকণমান নিমখ। ইয়াতে মই আধা চামুচ দিয়া নাই নিমখ, আধা চামুচতকৈও কমকৈ দি দিছোঁ। আৰু একেবাৰে শেষত ইয়াতে দিম মই 1 চামুচ ঘিউ। এইখিনি দিয়াৰ পিছত এইখিনি ভালদৰে উতলিবলৈ দিম। তাৰ কাৰণে মই এইখিনি ঢাকি দিওঁ। এতিয়া এইখিনি চাওক, এইখিনি ভালদৰে উতলি গ'ল। এতিয়া ইয়াতে মই যোনখিনি চাউলৰ গুড়ি আছে, সেই চাউলৰ গুড়িখিনি ইয়াতে দি দিম। অকণমান অকণমান দি এনেকৈ লৰাই লৰাই যাব লাগিব। আৰু ইয়াতে মই দিম মগু দালিৰ আটা। মগু দালিখিনি মই প্ৰথমতে ৰোষ্ট কৰি লৈছিলোঁ, আৰু তাৰপিছতে সেইখিনি মিক্সিত গুড়ি কৰি চালি লৈছিলোঁ। এইখিনি এনেদৰে ভালদৰে মিক্স কৰিম। এইখিনি মই বাতিটোত উলিয়াই ল'লোঁ। এতিয়া ইয়াতে মই দিম অকণমান তিল, বগা তিলো দিব পাৰে, মই ইয়াতে ক'লা তিল দিছোঁ। এতিয়া এইখিনিত মই পুনৰ অকণমান ঘিউ দি দিম, আৰু এইখিনি এনেদৰে গৰম হৈ থাকোঁতে ভালদৰে মঠি ল'ব লাগিব। এইটো চাওক, এইটো ধুনীয়াকৈ মঠি হৈ গ'ল। এইটো এতিয়া 15 মিনিটৰ পৰা 20 মিনিট সময় এনেদৰে মই ঢাকি ৰাখিম, তাৰপিছতে বনাম। এইটো 20 মিনিট হৈ গ'ল। 20 মিনিট নহয়, আচলতে 25 মিনিটে হ'ল। এইটো চব ছফ্ট হৈ আছে। এতিয়া মই হাতত অকণমান পানী লগাই লৈছোঁ, আৰু ইয়াৰে অকণমান উলিয়াই লৈছোঁ, আৰু বাকীখিনি এতিয়া ঢাকি থৈ দিম এইখিনি বনোৱালৈকে।
এইখিনি এনেদৰে দীঘল কৰি লম। এতিয়া এনেদৰে দীঘলকৈ বনাই এইটো এনেকৈ কাটি এনেকৈ ৰাউণ্ড কৰি দিম আৰু এইটো এনেকৈ জইন লগাই দিম। এইটো চাওক এনেকৈ ৰিংটো ৰেডি হৈ যায়। এতিয়া মই বাকী গোটেইখিনি এনেদৰে বনাই ল'ম। যোনটো বাচনত আপোনালোকে থৈ যাব তাতে অকণমান তেল বা ঘিউ লগাই ল'ব, তেতিয়া যোনকেইটা ৰিং আমি থৈ যাম সেইকেইটা তলত লাগি নধৰে। এয়া চাওক এই গোটেইকেইটা ৰিং মই বনাই ল'লোঁ। এতিয়া এইকেইটা মই তেলত ফ্ৰাই কৰিম। এই কেৰাহীখনত তেল দিলোঁ। এই তেলখিনি গৰম হোৱাৰ পিছতে মই এই ৰিংকেইটা দি দিম ইয়াতে। এবাৰত আৰু যিমানকেইটা জুৰে সিমানকেইটা দিব। এইখিনি চাওক এইখিনি হৈ গ'ল। এতিয়া এইখিনি তেলৰ পৰা ভালদৰে কাঢ়ি লওঁ। এটা ভাজোতে এটা কথাই মনত ৰাখিব, জুইটো একদম কমাই দিব। তেনেকুৱা কৰিলে খাবলৈ বিৰাট ভাল হয় আৰু কুৰকুৰীয়া হয় খাবলৈ। এনেদৰে কেতিয়াবা বনাই চাব চাউলৰ গুড়ি দি, বিৰাট ভাল হয় খাবলৈ আৰু টেষ্টটো বিৰাট ধুনীয়া হয়। আৰু এনেদৰে চাউলৰ গুড়ি দি বনাই খালে বেছি অপকাৰো নকৰে আৰু চাউলৰ গুড়ি দি বনোৱাৰ কাৰণে এই ৰিংবিলাকে বেছি তেল এবজৰ্বো নকৰে। কম তেলতে বনাই হৈ যাব এইখিনি। চ' মোৰ আজিৰ ৰেচিপি সাউথ ইণ্ডিয়ান মুৰুক্কু ৰেডি হৈ গ'ল। খাবলৈ বিৰাট ভাল হয়। এনেদৰে কেতিয়াবা বনাই চাবচোন। চাহৰ লগত আবেলি বা ৰাতিপুৱা খাই বিৰাট ভাল লাগে। ইয়াৰ যোনটো টেষ্ট হয় টেষ্টটো বিৰাট ভাল লাগে খাই আৰু স্বাস্থ্যৰ কাৰণে ইমান বেয়াও নহয়, কাৰণ এইটো চাউলৰ গুড়ি দি বনোৱা হয়। চ' চাওক মই আপোনালোকক এটা ভাঙি দেখুৱাই দিছোঁ। কিমান কুৰকুৰীয়া হৈছে আপোনালোকে গম পাইছে নিশ্চয়। খাবলৈ বিৰাট ভাল হয়। এনেদৰে কেতিয়াবা বনাই চাব। চ' ফ্ৰেণ্ডছ, আজিৰ যোনটো ৰেচিপি সাউথ ইণ্ডিয়ানৰ মুৰুক্কু, তাৰ মই অসমীয়া নামটো নাজানো। আপোনালোকে কোনোবাই যদি জানে মোক কমেণ্ট ছেকশ্যনত এবাৰ প্লিজ জনাই দিব। ময়ো জানিব পাৰিম কথাটো, আৰু যিসকলে নাজানে তেখেতসকলেও কথাটো জানিব পাৰিব। বাৰু যি কি নহওক এনেদৰে কেতিয়াবা বনাই চাব, খাবলৈ বিৰাট ভাল হয়।